गाइस चलो পৰি গৈছে এইমাত্ৰ জাষ্ট ঘূৰাব যাওঁতে গাড়ীটো ভাগ্য ভাল যে গাড়ীটো সেনেকৈ মাইনে একো হোৱা নাই। হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰিন্স 31 ব্লগ। আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। আজি আমি গৈ আছোঁ কাৰ্গিল, নাম শুনিছে চাগে, টিভিটোৰ ওচৰতে হয়। টিভিটোৰ ভিতৰত যাব লাগে, ভিতৰত অলপ অফ ৰাইডিঙো হ'ব, মই যাম। বাকী লগৰ দুটাতে আড্ডা দি আছে। আমাৰ দুখন গাড়ী চাই লওক গাইজ। বৰ্তমান আমি গৈ আছোঁ, ভোক লাগি আছে, চাহ অলপ খাওঁ, খাই আমি ওলাই থাকিম গাইজ। চাই থাকিব, দেখাই থাকিম আপোনালোকক। গাইজ কৈছিলোঁ চাহ অলপ খাওঁ, ভোক লাগি আছিল, তো চাহটো খাওঁ, দেখাই দিম আপোনালোকক। চাহটো এটাই খাম, ওচৰত যোনখন দোকানত খাওঁ সেই দোকানটো বন্ধ বৰ্তমান। চাহটো এটা খাওঁ, চাহটো খাম, ভাল লাগিব। গাইজ চাহটো খাই লৈ আমি ওলাই থাকিম, দেখাই থাকিম আপোনালোকক। গাইজ বৰ্তমান আমি ওলাই দিলোঁ, চাহ খোৱা হ'ল, ভোক লাগি আছিল। গাইজ বৰ্তমান আমি গৈ আছোঁ কাৰ্গিল। কাৰ্গিল না চিনি পোৱা নাই? কাৰ্গিল মই অলপ কমকৈ চিনি পাম দেই আজি ফাৰ্ষ্ট, মানে আগতে গৈছোঁ গাইজ, মেইনলি একদম কাৰ্গিলত যোৱা নাই, মই আধালৈ গৈছিলোঁ। তো যাই আছোঁ, চাই থাকিব, দেখাই থাকিম। ফিউল আপ কৰা নাই এতিয়ালৈ, ফিউল আপ কৰিব আছে। গাড়ী চাব পাৰিছে, তেল সেনেকুৱা নাই। আজি মই ডিউটি অফ লৈছোঁ, অকল ভিডিঅ' বনোৱাৰ কাৰণে। বাকী লগৰটোৰ আজি অফ আছে, বাকী আছে দুজন আহি আছে। তেলটো ফিউল আপ কৰি গাইজ আমাৰ ফিউল আপ কৰা হ'ল, বোলে ওলাই থাকোঁ। গাইজ বৰ্তমান আমি ওলাই থাকিম, ফিউল আপটো হৈ গ'ল। আমি পাই গ'লোঁ বৰ্তমান কাৰ্গিল ৰাস্তা। অলপ আগতকৈ ভাল হৈছে যেন হৈছে, ৰোডটো অলপ ডাঙৰ হৈছে বাৰু। নেকি মোৰ ৰেকৰ্ডিং হৈ আছে নে গমেই নাপালোঁ। কৈছিলোঁ অফ ৰোডিং ষ্টাৰ্ট হ'ব, ষ্টাৰ্টো হয় অফ ৰোডিং, আৰু গৈও আছোঁ। আৰু চাব পাৰে আপোনালোকে ইউটিউবৰ পুৰা এই আপটো নৰ্মেল বাইকৰ কাৰণে পুৰা ইম্পচিবল কথা এইটো, বিকজ যেনেকুৱা সাৰা আপ নহয় এইটো। বাইচান্স যদি কোনোবা যদি বাইকত যদি গিয়াৰ চেঞ্জ বা কিবা যদি ইছ্যু হয় বাইকত, তেওঁ ডাইৰেক্ট চুচৰি কিনে একদম তললৈ যাব। এইটো লাষ্ট পইণ্ট। সেই চাওক গাইজ, ইমান তলৰ পৰা আহিছোঁ আমি। সি খোজকাঢ়ি আহি আছে, ইয়াৰ ভয় কৰে বোলে গাইজ, ভয় কৰা কিনে ইয়াক ঘুমাই দিলোঁ। গাইজ ভিউ পইণ্ট আৰু আগত আছে, দেখাম। আহি পালোঁ আমি, গাড়ীখন আগত ষ্টপ কৰোঁ, ৰখাওঁ, অলপ ভিউবিলাক দেখাওঁ। লা 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 লা
আৰু গাইজ মই কৈছিলোঁ আহি পাম বুলি কেৰেলা আহি পালোঁ ওপৰত বাকী দুটা আছে এইপিনিতো জংঘলে গাইজ আমি ওপৰত আহিলোঁ আপুনি দেখালোঁ মই বাকী চাই থাকক ষ্টেডিয়ামৰ ওপৰত দেখা পাব আপুনি গাইজ ভিউ আপোনালোকক আহিছোঁ অলপ ৰিক্স হয় গাইজ এতিয়া অহাৰ আগতে ইমান ৰিক্সত আহিছোঁ আমি ইয়াৰতো গৰম লাগিলে পানী খোৱা ষ্টাৰ্টেই কৰিলি মই অলপ পানী খাম মুখটো ধুম অলপ ফ্ৰেছ হ'ম বাকী মই অলপ আৰু তলত যাম বুলি ভাবিছোঁ ওপৰৰ পৰা ভাল ভিউ হ'ব যেন লাগিছে এই শিলটোৰ পৰা বাৰু যাওঁ আহি আছোঁ মই যাওঁ ৰিক্স গাইজ চালোঁ শিলটোত ভাবিছিলোঁ উঠিব পাৰিম বুলি এনেকৈতো লাগি আছে পাৰিম বুলি গাইজ ভিউ এইটো কাৰ্কিল হয় ভিউ পইণ্ট আহি যায় গাইজ টিভি টাৱাৰৰ ভিউ পইণ্ট মই আহিলোঁ এই শিলটোত সেই ওপৰৰ পৰা নমি আহিছোঁ আছোঁ এতিয়া বৰ্তমান ভাগৰ গাইজ কি ক'ব তামাম ৰোড যাওঁ নমো শিলটো উঠিলোঁ নুমিম কেনেকৈ ভাবি আছোঁ জাপটো মাৰি দিলোঁ হয় মোবাইলটো হাতত আছেতো জাপ মাৰিব নোৱাৰি গাইজ এনেকৈ নমিব লাগিব গ্ৰিপটো ল'লোঁ গাইজ এইটো আমাৰ ব্ৰহ্মপুত্ৰ নদী হয় আছে চাগে ব্ৰহ্মপুত্ৰ নদী বাকী আমিতো এটা আহিছিলোঁ ভিউটো মই আপোনালোকক দেখালোৱে গাইজ এতিয়া আমি ঘৰলৈ গৈ আছোঁ বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব গাইজ আপোনাৰ ছাপোৰ্টটো বহুত দৰকাৰ